কেইদিনমান কলেজ নাযাওঁতে কলেজত কি হয় কি নহয় খবৰে নাপাওঁ, সেইকাৰণে আজি কলেজ যাওঁ। কলেজ যোৱাৰ বাহানাতে ৰঙিয়াও ঘূৰিও একবাৰ। মই কলেজ যাব ওলাই আহিলোঁ, একদম পূৰা ফিটফাট হৈ আছোঁ, কাৰণ কেম্বা দেখা গেলি মোক কেম্বা দেখাই দিছোন। এতিয়া বঢ়িয়াকৈ মিচিক খাই এটা মাৰি কিনে কলেজ যাব ওলাই। আজি বতৰটো ভাল নহয়, ঠাণ্ডা দি আছে, ঠিক নাই বৰষুণো মাৰিব পাৰে। কলেজ আহি পালোঁ, আহি থাকোঁতে এক পেকেট চানপাপৰি কিনি আনিছিলোঁ। মই চানপাপৰি বুলি কওঁ, বাকী কোনে কি কয় নাজানো। চাহ একাপ লৈ কেণ্টিনৰ পৰা চাহকাপ খাওঁ। চাহকাপ লৰি থকা মেইন কাৰণ হ'ল আমাৰ ৰুমা বাইদেউ, তাই ফোনত কথা পাতি আছে, ডাইনিংখন লৰাই আছে। তাৰপিছত মই চানপাপৰিখিনি খাব বহি গৈছোঁ। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। এইফালে আমাৰ চানিয়া মেডাম আহি কিনে হাজিৰ হ'ল। মই যাই আছোঁ এতিয়া তাইৰ পিছভাগে ধৰি উন্নাখনত। তাইক এনেকৈ সদায় মই উৎপাত কৰোঁ, চুলিত ধৰি উন্নাত ধৰি কিনে, তাইক গমেই নাপায়, পাছত গম পায় তাই। তাৰপিছত এইভাগে বহুত দিন হ'ল এইটো আই লাভ ৰঙিয়া কলেজ হেৰিটো অ'পেনিং কৰিছে, ভাল লাগছে। মই দেখাই নাছিলোঁ, আজি দেখিলোঁ। আমি আহিলোঁ কম্পিউটাৰ দোকানত, কিবা প্ৰিণ্ট আউট ওলাব লগা আছিল, সেইকাৰণে আইডেণ্টি কাৰ্ডৰ কিবা ডকুমেণ্ট জমা দিব লগা আছিল। তাইক লিখিব দি কিনে মই তাইক পেকপেকাই আছোঁ। এইকেইদিন ঘৰত মই কি কৰিলোঁ, কাৰ লগত কি হ'ল, চব চুগলি কৰি আছোঁ তাইৰ লগত। মই এক নম্বৰ চুগলি বাছ তাইৰ লগত কৰোঁ। এতিয়া যি কি নহওক কলেজৰ পৰা ওলালোঁ, আৰু বেছি টাইম থাকিব ধৈৰ্য নাছিল। আহি গ'লোঁ, চকুত ফাৰুক লগ পালোঁ। তাৰ অৱস্থা কলেজৰ পৰা কেনেকৈ আহিছে দেখিছে না। এইভাগে লাকি আৰু সৰু আমাক নিব আহিছে। আজি ভিডিঅ'টো শেষ কৰিলোঁ, নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম, বাই বাই।